এখন জ্বলি আছে কি বনাবলৈ লৈছে বাৰু হয় আমি নমস্কাৰ হয় বহুত দিনৰ মূৰত আহিলো আজি অলপ ভজা বিশেষ নহয় বাৰু হয় বিন ভজা অলপ বনাব লৈছো হয় ইয়াতে যিটো আমাৰ যিটো পদ্ধতি অলপ বেলেগ ধৰণৰ পদ্ধতি যিটো আমি ব্যৱহাৰ কৰোঁ মোৰ পদ্ধতিটো ৰাইজক সেই পদ্ধতিটোকে আজি আপুনি যেতিয়া আহিলে বনাই থাকোঁতে অলপ দেখাই দিওঁ বুলি ভাবিছো কেনেধৰণে আমি বস্তুটো ভজাটো মানে অসুবিধা পাওঁ আমি তেলৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসুবিধা পাওঁ কিছু হয় হয় তেলৰ ব্যৱহাৰটো মেইন তেল অলপ দি লৈছো বাৰু হয় বাৰু কেৰাহীত মানে কি কথাটো এনেকুৱা ধৰণৰ যে আমি সকলোৱে জানো যে ছেফটি ফাৰ্ষ্ট হয় গতিকে ছেফটিৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিব লাগে যেতিয়া গেছত আমি ৰন্ধন আৰম্ভ কৰি থাকোঁ এইটো তেল গৰম তেলত যিহেতু আমি বস্তু এটা দিয়াৰ লগে লগে পানীখিনি আহি আমাৰ গাত পোৱাহি এটা আমাৰ অতি সাৱধানতা অৱলম্বন কৰিব লাগে সেই সাৱধানতাটোৰ কাৰণে মই এটা পদ্ধতি উদ্ভাৱন কৰিলোঁ আজি প্ৰায় ৰুমত যিমান দিন আছো আজি 2 বছৰ দিন ধৰি আছো 2 বছৰ দিন একে পদ্ধতিতে উদ্ভাৱন কৰি আছো একে পদ্ধতিতে আমি কাম কৰি আছো কিন্তু আজিলৈকে মোৰ ইয়াত পানী অকণ ছিটিকি মোৰ হাতত মুখত আজিলৈকে পৰা নাই গতিকে আপোনালোকৰ চাওকচোন বাৰু কেনেধৰণে এই পদ্ধতিটো অৱলম্বন কৰি তাকে বহুতৰ হাত পুৰে মুখত পুৰে কিছুমান চকুত পুৰে নুপুৰাকেনো কেনেধৰণে আমি পিঁয়াজ তেলত দিব পাৰোঁ ভজা তেলত দিব পাৰোঁ সেই পদ্ধতিটো অকণমান আমি এনেধৰণে দেখুৱাইছোঁ ছেফটিৰ ওপৰত মই বিশেষভাৱে গুৰুত্ব দিওঁ এতিয়া আমি পিঁয়াজখিনি দিব হৈছে প্ৰায় হেতাখনত লৈ ল'লোঁ অলপ পিঁয়াজটো মানে দিব হৈছে নিশ্চয় তেলটো চাই লওঁচোন বাৰু অলপ হৈছে চাগে পিঁয়াজটো দিব হৈ গৈছে কিন্তু আমি কেনেকৈ দিওঁ সাধাৰণতে এনেকৈ পিঁয়াজখিনি দি দিওঁ লগে লগে কি হয় পিঁয়াজ থকা পানীখিনি আমাৰ আহি চকুত পৰে গতিকে পিঁয়াজ দিয়াৰ কিছুমান নিয়ম আছে নিয়মটো হ'ল এনে আমি হেতাখনত লৈ ল'লে পিঁয়াজখিনি লৈ লোৱাৰ পিছত এইটো পদ্ধতিত আপুনি যিমান পাৰে পিছত এইটো ইমানটো দিলে দি আপুনি দিওঁ চাই থাকিব তেলখিনি কিমান গৰম হৈছে দিলে আকৌ পিছত মানে পিছলে এতিয়া কোনো ধৰণৰ আপোনালোকৰ গাত চিটিকনি পৰাৰ সম্ভাৱনা নাথাকে আৰু লৰাটো টিপছ আছে চবা লৰাব নোৱাৰিব এইটো বুজি পাইছো দেখিছেনে নিয়মবিলাক বুজি পাইছো এইটো ছেফটি সাধাৰণতে প্ৰথম যিটো বস্তুটো বনোৱাৰ আগত এনেকৈ থাকিব লাগিব আপুনি আপোনাৰ এইটো বস্তুত বেগটো আহিব লাগিব দেই বেগ আকৌ ফ্ৰণ্ট গ'ল দেখিছেনে বাৰু পদ্ধতিটো দেখিছে ফ্ৰণ্ট বেগ এনেকৈ হৈ থাকিব পিঁয়াজটো হৈ আছে থাকিলে এতিয়া ভাজিটো দিবলগীয়া হৈছে হৈছে দিবলগীয়া দিলে আপোনালোকে এনেকৈ দিন দিব যিটো নিয়ম আমাৰ যিটো পৰম্পৰাগত নিয়ম কাৰণ বহুত এইটো ৰিক্সি হয় ছেফটি ফাৰ্ষ্ট দিব লৈছে এইটো এইটো পদ্ধতিটো দেখিছো অলপ কষ্ট কৰ বাৰু দূৰৰ পৰা মানে দেখিলে চিটিকনি আহিলে আপুনি বেগটো এইটো বেগ দেখিছেনে মুখা তলত পৰা নাই দেখিছো এইটো এতিয়া আজৰি হ'ল এতিয়া এইটো অলপ লৰাই দিলে তাৰমানে এইটো ভাগৰো লাগে অলপ অলপ কষ্ট হয় বেগ ফ্ৰণ্ট বেগ হয় এতিয়া নিমখ আৰু হালধি দিব লাগিব ৰাইজক সময়টো কিমান হৈছে বাৰু ৰাইজক আমনি লাগিছে নেকি বাৰু নাই সময়টো 4 মিনিট 14 ছেকেণ্ড গৈছে ৰাইজক আমনি লাগিব অলপ লৰাই দিলে এতিয়া হৈ গ'ল আৰু এতিয়া ঢাকোন মাৰি দিলে হৈ গ'ল ঢাকোন মাৰি দিলে নাই নিমখ এয়া হালধি আছে আপোনাৰ এতিয়া ওচৰলৈ আহিব পাৰে নিমখ এতিয়া হৈ গ'ল আৰু এতিয়া ওচৰলৈ আহিব পাৰে এই যে এইখিনিতে আপুনি ভিডিঅ'টো মাৰি দিলোঁ আপোনালোকে দেখিলে যে কেনেকৈ তেলৰে বস্তু ভাজিলে আমাৰ গাত চিটিকিনি পৰে তাৰ বিষয়ে আমাৰ দত্ত ডাঙৰ বিষয়ে বুজাই দিলে আপোনালোক সদতে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি হৈছোঁ ধন্যবাদ